দিল্লীত বিহু বিকৃত ৰূপত উপস্থাপন কৰা দলক উচিত শাস্তি দিবলৈ জিলা উপায়ুক্ত কাৰ্যালয়ত বিহু সুৰক্ষা সমিতিৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ। ৰাজধানী দিল্লীত এই অনুষ্ঠানত অতি বিকৃত ৰূপত উপস্থাপন কৰি অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ বিহুৰ স্বকীয়তাৰ লগতে পৰম্পৰাগত মৰ্যাদাক আঘাত অনা পৰিলক্ষিত হৈছে, যাক লৈ সমগ্ৰ অসমীয়া মহাজাতি আজি জাঙুৰ খাই উঠিছে। আজি জিলা উপায়ুক্ত কাৰ্যালয়ত সদৌ অসম বিহু সুৰক্ষা সমিতিৰ ধেমাজি জিলা সমিতিয়ে দোষীক উচিত শাস্তি দিবলৈ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে। অনাগত দিনত এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নঘটিবলৈ চৰকাৰে ইয়াৰ এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে পূৰ্বেই সদৌ অসম বিহু সুৰক্ষা সমিতিয়ে মুখ্যমন্ত্ৰীক এনেধৰণৰ অনুষ্ঠানত বিহু উপস্থাপন কৰি নিবলৈ এখন চেন্সৰ বৰ্ড গঠন কৰিবলৈ দাবী জনাইছিল। আজি পুনৰ সেই কথা ধেমাজি জিলা সমিতিখনে উনুকিয়াই দি সেই দাবী কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। আমি পৰহিদিনাখন দিল্লীত যিটো ঘটনা ঘটিলে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আগমনৰ উপলক্ষে যি সাংস্কৃতিক অনুষ্ঠান কৰিছিলে, তাত যিটো দলে বিহু নাচ নামৰ যিটো নৃত্য প্ৰদৰ্শন কৰিছিলে, সেইটো সম্পূৰ্ণ বিকৃত ৰূপত তেওঁলোকে প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ পোচাক পাতি, নাচোন ভংগীমা, এই সকলোখিনিয়ে ভুল। আৰু ঢোলটো তেওঁলোকৰ আমাৰ বিহু ঢোল নহয়, এইটো দ'লক টাইপৰ এটা বস্তু লৈছে তেওঁলোকে। গতিকে এইটো কাৰ্যই আমাক মানে অসমীয়া মানুহক চূড়ান্তভাৱে অপমান কৰিছে আৰু বিহুলৈ এনেকুৱা এটা অশনি সংকেত কঢ়িয়াই আনিছে। আৰু এই বস্তুটো, এই বাৰ্তাটো আচলতে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ভুলকৈ বাৰ্তাটো গৈছে যে বিহু নাচটো এনেকুৱা বুলি। গতিকে আমি সেইটো তীব্ৰ নিন্দা কৰিছোঁ, তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু সেইকাৰণে আমি অসম চৰকাৰে যাতে তাৰ প্ৰতি বিহিত ব্যৱস্থা লয়, তাৰ বাবে আমি আজি ধেমাজি উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ আমি ধেমাজি জিলা বিহু সুৰক্ষা সমিতি এখন স্মাৰকপত্ৰ দিছোঁ, যাতে এই দলটোত মানে কেনেধৰণে আহি পেলাই তেওঁলোকে এনেকুৱা ভুল এটা নৃত্য পৰিৱেশন কৰিবলৈ পালে, এইটো যাতে বিচাৰ কৰি দোষীসকলক উচিত শাস্তি প্ৰদান কৰে। নিশ্চয় আমি বিহু সুৰক্ষা সমিতিয়ে আমাৰ জোৰদাৰ এটা আমি দাবী আছে যে এনেকুৱা ধৰণৰ যিবোৰ লোককৃষ্টি আছে, যদি বাহিৰলৈ প্ৰদৰ্শন কৰিবলৈ যায়, তেতিয়াহ'লে এটা মানে চেন্সৰ বৰ্ড গঠন কৰিব লাগে। আৰু চেন্সৰ বৰ্ডে অনুমোদন জনোৱাৰ পিছতহে এই অনুষ্ঠানটো যাতে পৰিৱেশন কৰিব পাৰে, আমি সেইটো বিহু সুৰক্ষা সমিতিয়ে সজোৰে দাবী জনাইছোঁ। আৰু চৰকাৰে যদি এই ধৰণৰ কাৰ্যকৰী কৰে, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ ভুলবিলাক নহ'ব। চাওক, অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়টো টানি আনিছে যদি মই অন্য এটা প্ৰসংগ কওঁ, ভাৰত চৰকাৰৰ এটা সাংস্কৃতিক সঞ্চালয় বিভাগ আছে, অসমৰো তেনেদৰে আছে। তেওঁলোকৰ সমন্বয়টো অভাৱ দেখিছোঁ আমি এই কাৰণে যে অসমৰ এটা বিহু, যিটো বিহু সংস্কৃতিটো তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিছে হয়, কিন্তু তেওঁলোকৰ সমন্বয়ৰ অভাৱত অসমৰ বিহু সুৰক্ষা সমিতিয়ে যিটো কাম কৰি আছে, বিহু আচলতে ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখিবৰ কাৰণে যিটো কাম কৰি আছে, সেইটো তেওঁলোকে কোনো ধৰণৰ মন কাণ দিয়া নাই। যাৰ বাবে কিছুমান ৰেডিমেড মানুহে বিহু পৰিৱেশন কৰিছে। বিহুটোক ৰেডিমেডভাৱে পৰিৱেশন কৰি আচলতে অসমীয়াৰ স্বাভিমানক আঘাত আনিছে। আজি আমাৰ সভাপতিদেৱে কোৱাৰ দৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিহুটোক এটা বিকৃত ৰূপত তেওঁলোকে প্ৰদৰ্শন কৰিছে। এইটো অতি তীব্ৰ আমি গৰিহণা দিছোঁ আৰু গৰিহণাৰ যোগ্য কাম। মই ভাবোঁ অসমৰ, আপুনি সুধিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত হস্তক্ষেপ কৰা উচিত। তেখেতে ইতিমধ্যে বিহু সুৰক্ষা সমিতি অসমীয়া চেন্সৰ বৰ্ডৰ কাৰণে নিবেদন কৰিছে। গতিকে সেই বৰ্ডখনক তেওঁলোকে অনুমোদন জনাওক। বিহুৰ যিটো স্বকীয়, বহীৰ যিটো কিবা কয় নজহা নপমা, এই শব্দটো যেনেকৈ ধৰণে আমাৰ আছিল, তেনেধৰণে থকাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু বিদেশত বা অন্যান্য মানুহক আদৰি আনিবলৈ হওক, আজি ৰাষ্ট্ৰীয় বা বেলেগ বেলেগ দেশত, মালয়েছিয়াত বিহু প্ৰদৰ্শন কৰিবলৈ আমাৰ অসমৰ পৰা গৈছে, কিন্তু তাতো যদি বিকৃত ৰূপত পৰিৱেশন কৰি আহে, তেওঁলোকে ভাবিব যে অসমৰ বিহুটো এনেকুৱাই নেকি। গতিকে অসমৰ যিটো আচল অতীজৰ যিটো আমাৰ পৰম্পৰা আৰু যিটো মৰ্যাদাগত যিটো বিহু, সেইটো অক্ষুণ্ণ ৰখাত সকলোৱে হাত উজান দিবলৈ আমি দাবী কৰিছোঁ। আমি বিহু সুৰক্ষা সমিতিয়ে এইটো কাৰণে কাম কৰি আছোঁ। ঠিকে কৈছে আপুনি। এতিয়া ভূপেন হাজৰিকাদেৱে তেতিয়াই কৈছে বিহু হ'ল অসমীয়াৰ জাতিৰ আয়ুস ৰেখা। গতিকে অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে বিহু থাকিব লাগিব। প্ৰতিজন অসমীয়াৰ হৃদয়ত আত্মাত বিহু থাকিলেহে তেওঁ অসমীয়া হ'ব। যদি বিহুৱে নাথাকে, অসমীয়া জাতিটো নিঃশেষ হৈ যাব। এইটোতো ভূপেন দাই কৈ যোৱা কথা। গতিকে বিহু সুৰক্ষা সমিতি নহয়, বিবেকবান স্বাভিমানী প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত এইটো মৰমে মৰমে আজি যি দুখ বহন কৰিছে সেই ঘটনাটোৱে, সেই ঘটনাটোৰ কাৰণেই সকলোৱে প্ৰতিবাদমুখৰ হোৱা উচিত। একেমুখে তেওঁলোকে প্ৰতিবাদ কৰিব লাগে যে এনেধৰণে বিহুক যি মানে বেজ্জাতি কৰিছে, বিহুক লৈ যিসকলে এটা অদমনীয় পৰিস্থিতিলৈ গৈ আছে, গতিকে এনেধৰণৰ পৰিস্থিতি যাতে নাযায়। অসমৰ স্বাভিমান বিহু সংস্কৃতি যাতে, আমাৰ থলুৱা সংস্কৃতি যাতে, পৰম্পৰা সংস্কৃতিক যাতে সকলোৱে
বিভিন্ন জাতি দল সংগঠন সকলোৱে যদি বিহুক লৈ সজোৰে মাত মাতে তাৰ কাৰণে আমি আবেদন জনাইছোঁ। এই ব্যৱস্থা আমি ইতিমধ্যে কেছ কৰাৰ কথা ভাবিছোঁ তেওঁলোকৰ ওপৰত, কিন্তু আমিতো দিল্লীত কোন কাৰ সৌজন্যত এই কামটো কৰিলে তাৰ কোন আঁৰৰ ব্যক্তিসকল কোন আমি ইতিমধ্যে চিনি পোৱা নাই। আৰু সিমান দূৰ যাবলৈ আমাৰ কেন্দ্ৰীয় সমিতিয়ে হয়তো পদক্ষেপ ল'ব, কিন্তু আমি জিলা সমিতিয়ে সিমান দূৰ আমি গৈ পোৱা নাই। কিন্তু আমি আজি উপায়ুক্ত মহোদয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম যাতে যিসকল লোকে বিহুটোক এনে এটা পৰ্যায়লৈ লৈ গ'ল তেওঁলোকক যাতে এটা আৰু নিদৰ্শনমূলক এটা শাস্তিৰ ব্যৱস্থা কৰে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে এটা শাস্তি প্ৰদানৰ আমি ব্যৱস্থা কৰিবলৈ টানি অনুৰোধ জনাই আমি মাননীয় উপায়ুক্ত মহোদয়ক আবেদন জনাইছোঁ।